সঁচা ভালপোৱাৰ পিছত কেতিয়াও দৌৰিব নালাগে আৰু যাৰ পিছত দৌৰিব লগা হয় তেতিয়া বুজি ল'ব যে সেয়া সঁচা ভালপোৱা নহয়। য'ত আপুনি পাগল হ'ব লাগে, কান্দিব লাগে, কাৰোবাৰ অকণমান সময় বিচাৰিবৰ কাৰণে, তাৰ লগত কথা পাতিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে, তেতিয়া সেইটো সঁচা ভালপোৱা কেতিয়াও হ'ব নোৱাৰে। লাগিলে সেয়া ভালপোৱা আপোনাৰ ফালৰ পৰাই হওক বা আপোনাৰ সন্মুখৰ জনৰ ফালৰ পৰাই হওক। এই 5টা কথা অকল সঁচা ভালপোৱাৰ মাজত হ'ব পাৰে। য'ত সঁচা ভালপোৱা থাকিব তাতহে অকল এই 5টা কথা থাকিব। প্ৰথম কাৰণটো, আপুনি সেইজন মানুহৰ পৰা কেতিয়াও আমনি নাপায়। দৰকাৰ হ'লে আপুনি সেইজন মানুহৰ লগত অনবৰতে দিনে ৰাতিয়ে মাহ বছৰ কথা পাতি থাকিলেও আপোনাৰ আমনি নালাগে আৰু আমনি লাগিবও নোৱাৰে, কাৰণ সেয়া সঁচা ভালপোৱা। যদি আপোনাৰ আমনি নালাগে বা আপোনাৰ সন্মুখৰ গৰাকীও আপোনাৰ লগত দিনে ৰাতিয়ে কথা পাতি থাকিব বিচাৰে, তেতিয়া বুজি ল'ব যে সেয়াই হ'ল সঁচা ভালপোৱা। 2 নম্বৰ কাৰণটো, আপুনি সেই মানুহজনক লগ পোৱা 1 মাহ 2 মাহ বা আজি লগ পাইছে, তথাপিতো আপোনাৰ এনেকুৱা ভাৱ আহিছে যেন সেই মানুহজনৰ লগত আপোনাৰ বহুত পুৰণা ৰিলেশ্যন আছে, তেতিয়া বুজি ল'ব যে সেই মানুহজন আপোনাৰ ভালপোৱা আৰু সেই মানুহজনেই আপোনাৰ উপযোগী। আৰু 3 নম্বৰ কথাটো, আপুনি সেই মানুহজনৰ আগত একো মেকআপ কৰি যোৱাৰ প্ৰয়োজন নাই। আপুনি যেনেকৈ আছে, যেনেকুৱাই আপোনাক তেনেকুৱাই তেওঁক ভাল লাগিব। আপুনি সেই মানুহজনৰ আগত কেতিয়াও যিকোনো ধৰণৰ ষ্টাইল বা একো কৰিব নালাগে। লাগিলে আপুনি কণাই হওক, আপুনি কোলাই হওক, আপুনি যিয়ে নহওক, তথাপিতো সেই মানুহজনে আপোনাক ভাল পাইছে কাৰণ আপোনাৰ লগত কিবা এটা ভাল লাগিছে বা আপোনাক তেওঁ ভাল পায়। সেইকাৰণে আপোনাৰ এইটো প্ৰয়োজন নাই যে সেই মানুহজনৰ আগত যাবলৈ আপুনি অধিক সুন্দৰতাৰ কাৰণে আপুনি মেকআপ বা এনেকুৱা ধৰণৰ বা এনেকুৱা কিবা ফিল্টাৰ লগাই যাবলগীয়া প্ৰয়োজন নাই। আপুনি যেনেকৈ আছে তেনেকৈয়ে থাকক আৰু আপোনাৰ যেনেকৈ আছে সেইভাগেই আপোনাক তেওঁ ভাল পাইছে। গতিকে এইটো হ'ল 3 নম্বৰ কাৰণ। আৰু 4 নম্বৰ কথাটো হ'ল, আপুনি এই ভিডিঅ'টো চাই যাৰ কথা আপোনাৰ মনলৈ আহিছে ভাবি ল'ব যে সেইজন আপোনাৰ সঁচা ভালপোৱা। আপুনি যলৈকে নাযাওক, যিয়ে নকৰক, যিয়ে নাখাওক বা যিয়ে শুনক, আপোনাৰ মনলৈ যাৰ কথাই আহে ভাবি লওক যে সেয়াই আপোনাৰ সঁচা ভালপোৱা। আৰু 5 নম্বৰ কথাটো হ'ল, যিজন মানুহক আপোনাৰ সঁচা ভালপোৱা হয় সেই মানুহজনৰ লগত গোটেই জীৱনটোৰ কাৰণে যোৱা হয়। তেওঁক আপুনি পৰিয়াল বনাবলৈ বিচাৰিছে বা আপুনি তেওঁক পৰিয়ালৰ লগত মিলাবলৈ বিচাৰিছে, সেই মানুহজনেই আপোনাৰ লগত অকলশৰে জীৱন কটাবলৈ আগবাঢ়িছে, গোটেই জীৱন আপোনাক দি দিব বিচাৰিছে, সেয়াই হ'ল সঁচা ভালপোৱা। তেওঁৰ ভৱিষ্যত বৰ্তমান আপুনিয়ে, গতিকে সেয়াই হ'ল সঁচা ভালপোৱা। 5 নম্বৰ কথাটো এইটোৱেই। আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।